Hello. Hello. Good morning from Coimbatore and hi hello guys and welcome back to my YouTube channel ZDBS vlog. So আজি মই Coimbatore last দিন হয় 15 দিন মূৰত মই ঘৰত যাই আছো তো বহুত হেপি ফিল হৈ আছে ভাল লাগি আছে 8:40 আমাৰ ফ্লাইট আছে ইয়াৰ পৰা চেন্নাই লৈকে ৰুমৰ পৰা 9:30 বজাত গাড়ী দি থৈ আহিব তো এতিয়া 9টা বাজিলে তো পুৰা ৰেডি ফুল ৰেডি হৈ আছো আৰু ইফালে পুৰা বেগ টেক পুৰা ৰেডি আমাৰ এতিয়া খালি গ'লে হ'ল গাড়ীখন আহিব 9:30 বজাত তো অল সেট এতিয়া গ'লে হ'ল আৰু এইফালে গাড়ীখনো আহি পালে আমাৰ এতিয়া গ'লে হ'ল সো ফাইনালি গাইজ আহি পালোঁ এয়াৰপৰ্ট আৰু এতিয়া চিকিউৰিটি চেক হ'ব বেগবিলাকত তো ইয়াতে চেক কৰিম তাৰপিছত তো গাইজ এতিয়া পুৰা চেক ইন হৈ গ'ল বেগবিলাক চেক ইন হৈ গ'ল এতিয়া ৱেইট কৰিব লাগিব বেগবিলাক তো লাইনত আছোঁ এইফালে তো আমাৰ গেট নাম্বাৰ 3 তো গেট নাম্বাৰ 3 যাই আছোঁ বৰ্তমান তো গাইজ আমাক বাছে দি লৈ নাযায় মানে আমি ফাৰ্ষ্ট ফ্ল'ৰত গেট নাম্বাৰ 3 ফাৰ্ষ্ট ফ্ল'ৰত তো আমি ওপৰে যাব লাগিব ডাইৰেক্ট গাইজ এতিয়া বাজিলে 11টা আৰু আমাৰ ফ্লাইট আছে 11:40 তো আমাৰ গেট নাম্বাৰ 3 হয় তো গেট নাম্বাৰ 3 এতিয়ালৈকে খুলি দিয়া নাই তো ইয়াতে ৱেইটিং কৰি আছে এতিয়া পুৰা লাইনত আছোঁ গেট খুলি দিছে তো যাই আছোঁ তখন পুৰা চাওক লাইন এইফালে তো চবখিনি চেকিং হৈ গ'ল অলৰেডি এতিয়া তলত যাই আছোঁ এতিয়া ফ্লাইটত উঠিব লাগে খালি ফ্লাইটত উঠিব লাগে আৰু এতিয়া চাওক লাইন পুৰা লাইন আপ হৈ আছে আৰু এইখন আমাৰ ফ্লাইটখন এইখন তো গাইজ আমাৰ 35 AM তো পুৰা লাষ্টত হ'ব হা ঠিক নিঠিকে নাই তো লাষ্টত আছে 35 ক'ত বিচাৰিব লাগে একদম পিছত মানে এইটো চাওক এইটো 29 আৰু পিছত যাব লাগিব আমি এইফালে আৰু গাইজ মানুহবিলাক মই ঘূৰি চাই আছে না ব্লগিং কৰি আছোঁ না সেইকাৰণে পুৰা ঘূৰি চাই আছে $33, $34, $35 या दिस इज माय सीट बड़े बैग्स को निर्धारित सीटों के ऊपर वाले ओवरहेड पे रखें और छोटे बैग्स को सामने वाली कुर्सी के दिस इज माय सीट रो संख्या 1 18 एकदम विंडो सीट पाइ গৈছো गाइस বহুত মজা লাগিছে এতিয়া 35 AM विंडो सीटত আহি পাইছো আৰু গাইস চাওক না মোৰ আগত কিমান কিউট এটা বাচ্চা আছে চাওক না বেবিটো ওয়াও কি মৰম লাগিছে চাওক আয়ো হাই হেল্ল মেঘত আহি পাইছোঁ বৰ্তমান মেঘৰ ওপৰত আৰু এইখন তলত চাপ গাইজ ঘৰবিলাক এইবিলাক চব মই ইমান ভয় খোৱা নাই মই আগতে উঠিছোঁ যিহেতু তো বাবা এইবাৰ ফাৰ্ষ্ট টাইম উঠিছে তো এক্সপিৰিয়েঞ্চ কেনেকুৱা ঠিকে লাগছে ভয় খাইছ নেকি ভয় মানে মাজে উপস্থিত কৰোৱা নাই হৈছিল বোলা হয় নেকি মুভি হ'ব নেকি কৰোৱা নাই একে বলছে লাষ্টত নিজে এডজাষ্ট হৈ গ'ল নাগৰ তলা উঠাই নালাগে তো দাদী ইফালে আছে এই দাদী কিবা কবি নো কমেণ্ট ঠিক আছে পৰা 12:40 চেন্নাইত পাই যাম তো পানী বটল তো তাৰে পৰা চেন্নাইৰ পৰা মোটামুটি 3:40 মানত আছে আমাৰ তাৰে পৰা ফ্লাইট কানেক্টিং ফ্লাইট হয় তো চেন্নাই টু গুৱাহাটী তো তাতে যাই চেন্নাইত যাই লগ পাই আছোঁ চেন্নাই এয়াৰপৰ্টত তো এতিয়া চাই থাকোঁ ভিডিঅ'টো আৰু এইখন চাওক গাইজ পানীয়া জাহাজ আৰে ক'ত গ'ল আৰে দেখা পাই আৰু গাইজ এইটো আহি পালোঁ বৰ্তমান চেন্নাই এইখন চেন্নাই টাউনখন সাগৰৰ পাৰত চাওক ট্ৰেইনত আহাতে মোটামুটি 8 ঘণ্টামান টাইম লাগিল হয় কোইম্বাটুৰৰ পৰা চেন্নাই তো আমি ফ্লাইটত আছে
11:40 উঠিছোঁ আৰু এতিয়া বাজিল 12:26 তো 1 ঘণ্টাই নালাগিলে তাই আহি পালোঁ আৰু এইখন চেন্নাই মহানগৰী চাওক ওপৰৰ পৰা কিমান ডাঙৰ চেন্নাইখন বহুত ডাঙৰ আৰু গাড়ী এতিয়া আহি পালোঁ চেন্নাই তো এতিয়া ইয়াৰ পৰা 3:40তহে আৰু ফ্লাইট আছে গুৱাহাটীলৈ তো ইয়াতে ৱেইট কৰিম অলপ টাইম মানে 3 ঘণ্টামান ৱেইট কৰিব লাগিব 3 ঘণ্টা ৱেইট কৰি তাৰপিছত ইয়াতে ভালেখন জিৰালোঁ মোটামুটি 2 ঘণ্টামান জিৰালোঁ আৰু এতিয়া বাজিল 3টা আৰু 3:55তহে আমাৰ ফ্লাইট আছে গুৱাহাটীলৈ তো একদম বহি একদম মানে বৰ লাগি আছে মানে এই কানেক্টিং ফ্লাইটৰ কাৰণে বহুত প্ৰব্লেম কানেক্টিং ফ্লাইটৰ কাৰণে মোবাইলটো পৰি বহুত প্ৰব্লেম হৈ আছে তো জিৰাব লগা হৈছে 3 ঘণ্টামান জিৰালোঁ 2 ঘণ্টা জিৰালোঁ অলৰেডি আৰু 1 ঘণ্টা জিৰাব আছে তো 3:55তহে ফ্লাইটটো আছে তো চাওক কি হয় আৰু গাইজ চাওক না আমি ক'ত আহি পাইছোঁ পৃথিৱীৰ পৰা কিমান দূৰ ওপৰত আহি পাইছোঁ গাইজ আৰু চাওক মেঘৰ ওপৰত আহি পাইছোঁ আমি মেঘবিলাকৰ ওপৰত আৰু তলত চালে একো দেখা নাযায় গাইজ কেৱল মেঘ কেৱল মেঘ আৰু মেঘবোৰ গোটা লাগি চাওক কেনেকুৱা পাহাৰৰ নিচিনা সৃষ্টি হৈছে এতিয়া আপোনালোক মই মানে চাইডত দি মই উইণ্ড' ছিটত আহি গ'লোঁ এতিয়া উইণ্ড' ছিটত এতিয়া হোৱাৰ পৰ্যন্ত মই উইণ্ড' ছিটত থাকিম এতিয়া বাজিল 5:30 এতিয়াও 1 ঘণ্টা আছে মোটামুটি 6:30 মানত যাই পাম এতিয়াও 1 ঘণ্টা মানে বহি বৰ লাগি গৈছে গাড়ী কি কৰিম গান শুনি আছোঁ চাই আছোঁ আৰু এইটো পাহাৰ কা নজাৰা দেখো গাইজ কিমান ধুনীয়া চাওক আৰু এইটো চাওক ফ্লাইটৰ পৰা ছানছেট হোৱা কিছু দৃশ্য মই ফটো মাৰি ৰাখিছোঁ আৰু এইটো ফ্লাইটৰ ওপৰৰ পৰা চাওক ৰাতি পাহাৰত জুই লগাই দিছে নেকি এইবিলাক চাওক দেখা যায় পুৰা আৰু ফাইনেলি গাইজ গুৱাহাটী আহি পালোঁ আমি এইখন গুৱাহাটী চাওক এতিয়া লেণ্ড কৰিব আৰু গাইজ ফাইনেলি আহি গ'লোঁ আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট আমাৰ গুৱাহাটী এয়াৰপৰ্টত আহি পালোঁ ফাইনেলি আৰু এতিয়া বাহিৰত যাম দাদা ৰখি আছে আৰু এইফালে দাদা ৰখি আছে গাড়ী আনি এইফালে দাদা ৰখি আছে এখন গাড়ী তো গাইজ ঘৰত যাই লগ পাই আছোঁ